লামডিং ৰুস্থিত কাৰ্বি ছাত্ৰ সন্থাই আজিৰ পৰা লৈছে 7 দিনীয়া লং মাৰ্চৰ কাৰ্যসূচী। চাফাপানী এৰিয়া ব্যাপটিষ্ট ফেলোশ্বিপৰ 56 সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি। বৈঠালাঞ্চত ভয়াবহ পথ দুৰ্ঘটনা, ষ্টাৰিং ফেল হৈ নদীৰ গৰাত বাগৰি পৰে। দুৰ্ঘটনাত নিহত ছজন ডনবস্কো স্কুলৰ ফাদাৰ জোচেফ ফাজা কাৱান। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। আজিৰ পৰা 7 দিনীয়া লং মাৰ্চ কাৰ্যসূচী লৈছে লামডিং ৰুস্থিত কাৰ্বি ছাত্ৰ সন্থাই। সন্থাৰ সভাপতি চিমন ৰংফাৰৰ নেতৃত্বত লোৱা এই দীঘলীয়া শোভাযাত্ৰাৰ কাৰ্যসূচীৰ অংশ হিচাপে ডিফুৰ পৰা ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে। এই যাত্ৰা অহা 14 ফেব্ৰুৱাৰীলৈকে চলিব। কাৰ্বি ছাত্ৰ সন্থা চিমিয়ন ৰংফাৰৰ নেতৃত্বত আৰম্ভ হোৱা এই দীঘলীয়া লং মাৰ্চ কাৰ্যসূচী ৰূপায়ণৰ বাবে ইতিমধ্যে ডিফুৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। ডিফুৰ পৰা বিৰলা মাঞ্জা দিলাই হৈ খৰিয়জানলৈ চলিব এই কাৰ্যসূচী। তিনিটা মূল লক্ষ্য আগত লৈ সন্থাৰ নেতৃত্বসকলে এই দীঘলীয়া যাত্ৰা আৰম্ভ কৰে। The people of Karbi Anglong have been demanding to implement Article 244A for creation of autonomous state within the state of Assam, so that the Karbi people, not only the Karbi, the hills tribal of Karbi Anglong and Dima Hasao, after implementing Article 243 of the Indian Constitution, they can live like other citizens of India. But the government, the central government or the state government has not responded to the genuine demand of the hills people. Rather, they are trying to determine whatever the powers which has been allocated to Karbi Anglong and Dima Hasao. Today we have seen Karbi Anglong is filled with unemployed youths. Karbi Anglong is filled with corrupted politicians, corrupted leaders. And we have got so many problems like insecurity of women in Karbi Anglong. We have seen rising of forest wealth mafias. We have seen different political leaders who are involving directly or indirectly in illegal smuggling of coal, illegal smuggling of timber, and etc. So today we have launched this long march program in order to rejuvenate, in order to strengthen the statehood demand of the Karbi people, the tribal people, and the people living in Karbi Anglong. So today we have started for first phase from where we will be going from Difu to Balipathar for a period of 7 days. ভাৰতীয় সংবিধানৰ 244 অনুচ্ছেদ ধাৰানুসাৰে শীঘ্ৰে কেন্দ্ৰ চৰকাৰৰ ওচৰত কাৰ্যকৰীৰ দাবী। জিলাখনৰ গ্ৰাম্য এলেকাসমূহৰ উন্নয়নৰ দাবীৰ লগতে গাঁৱৰ পদূলিয়ে গৈ জনসাধাৰণক জাগ্ৰত কৰা আদি হৈছে মূল লক্ষ্য। 7 দিনীয়া এই লং মাৰ্চ কাৰ্যসূচী ৰূপায়ণৰ কাৰ্যত সন্থাৰ 50 গৰাকী ছাত্ৰ নেতা তথা বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰিছে। মংগল ইঘি ৰিপৰ্ট কাৰ্ড নিউজ। খ্ৰীষ্টিয়ান আৰু এজেকিয়েল 36 আনভাগৰ মূল বিষয় বিচাৰি চাফাপানী এৰিয়াৰ ব্যাপটিষ্ট ফেলোশ্বিপসকলৰ উদ্যোগত 9 ফেব্ৰুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈ লাংছমেপিৰ ব্যাপটিষ্ট চাৰ্চত 65 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। এইখন বাৰ্ষিক অধিৱেশনত NKBAৰ মিছন ছেক্ৰেটাৰী ইউনিক টেৰাং, ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰফেচাৰ মেগী কাথাৰ্পি এই সন্দৰ্ভত বিস্তাৰভাৱে ব্যক্ত কৰিব আৰু হাঞ্চালাংছ বাপ্টিষ্ট চাৰ্চৰ পৰা সমবেত সংগীত পৰিৱেশন কৰে। সেয়া চাফাপানীৰ এৰিয়া বাপ্টিষ্ট চাৰ্চৰ অধীনত থকা মণ্ডলী আৰু ফেলোশ্বিপসকলক অধিৱেশনৰ সফল ৰূপায়ণৰ বাবে প্ৰত্যেকটো কাৰ্যসূচীত যোগ দিবলৈ অনুৰোধ কৰিছে অভ্যৰ্থনা সমিতিয়ে। বুকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ। পশ্চিম কাৰ্বি আংলং বৈঠালাঞ্চত ভয়াবহ পথ দুৰ্ঘটনাত নিহত হয় ছজন ডনবস্কো স্কুলৰ ফাদাৰ জোচেফ ফাজা কাৱান।
পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছত ভয়াবহ পথ দুৰ্ঘটনাত নিহত হয় ছজং ডন বস্কো স্কুলৰ ফাদাৰ জোচেফ ফাজাকাৱান জানিব পৰা মতে ML109368 নম্বৰৰ তীব্ৰবেগী এল্টকাৰ ষ্টেৰিং ফেইল হৈ নদীৰ গৰাত পৰি বাগৰি পৰে আৰু প্ৰচণ্ড খুন্দা মাৰে এডাল গছত ফলত বাহনখনত থকা ছজং ডন বস্কো স্কুলৰ ফাদাৰ জোচেফ ফাজাকাৱানৰ গুৰুতৰভাৱে আহত হয় উল্লেখ্য যে এল্টখন ডিফুৰ পৰা বৈঠালাংচলৈ আহি থকা সময়তে এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনাত পতিত গাড়ীখনৰ পৰা ফাদাৰ জোচেফ কাৱানাৰক সংকটজনক অৱস্থাতে ডংকামুকাম চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে হুজাইলৈ প্ৰেৰণ কৰা হয় যদিও আহত অধিক গুৰুতৰ হোৱা বাবে গুৱাহাটী সেইণ্ট জন হস্পিটেললৈ প্ৰেৰণ কৰা হয় কিন্তু দুৰ্ভাগ্যজনকভাৱে ফাদাৰ ফাজাকাৱানৰ উক্ত হস্পিটেলত সন্ধিয়া 6 বজাত মৃত্যুক সাৱটি ল'বলগীয়া হয় বৈঠালাংছৰ পৰা জাসন ইংঘি ৰিপৰ্ট কাৰ্ড নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Aturkimi Academy, Rukasen, Amlapati, DIFU 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like boys and girls hostel, audio visual teaching aid with projector, smart class, next education inter private limited, arts and dance classes, etc. Montessori classes will start from first week of January 2018. For admission details, please contact 03671273084 or 7896971592 or 8724068454 or 8472091283. কাজ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত মাইবং কাণ্ডৰ প্ৰতিবাদত ডিমা হাছাওকে ধৰি কাৰ্বি আংলং আৰু দাঁতি কাষৰীয়া জিলা বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ মৌন সমদল পালনৰ পিছতো চৰকাৰে যেন পলম কৰি আছে নিৰীহী নিহত তথা আহতৰ সপক্ষে ন্যায় বিচৰা প্ৰক্ৰিয়াত সেয়েহে জিলাখনৰ শ মাতৃয়ে ৰাজপথলৈ ওলাই আহি হাতে হাতে প্লে কাৰ্ড লৈ একেলগে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বহি ৰূপায়ণ কৰিছে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী 25 জানুৱাৰীত সংঘটিত মাইবং কাণ্ডৰ দুসপ্তাহ পূৰ্ণ হ'ল কিন্তু এতিয়ালৈকে চৰকাৰ তথা প্ৰশাসনে আৰক্ষীৰ নিৰ্বিচাৰ গুলীত নিহত বা আহত লোকসকলৰ সপক্ষে বিচাৰ প্ৰক্ৰিয়া সন্তোষজনক পৰিণতিত উপনীত হোৱা পৰিলক্ষিত হোৱা নাই সেয়েহে ডিমা হাছাও শ মাতৃয়ে ৰাজপথলৈ ওলাই আহি শীঘ্ৰে ন্যায় বিচাৰৰ দাবীত হাতে হাতে প্লে কাৰ্ড লৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বহিছে প্ৰতিবাদত যোৱা 3 ফেব্ৰুৱাৰীৰ পৰা প্ৰতিদিনে পুৱা 10 বজাৰ পৰা 12 বজালৈ লোৱা এই প্ৰতিবাদী কাৰ্যসূচী আজি 5 দিন হৈছে সীমাৰতো এই দাবী সন্দৰ্ভত চৰকাৰে সন্তোষজনক একো কাৰ্যব্যৱস্থা নললে আৰু এই প্ৰতিবাদ কাৰ্যসূচী পুনৰ দুদিনলৈ বৃদ্ধি কৰিব আৰু তাৰ পিছতো যদি তেওঁলোকে একো ফলাফল লাভ নকৰে অথবা নিহত বা আহত পৰিয়াললৈ ন্যায় নিদিয়ে তেন্তে গুৱাহাটী নতুবা দিল্লীলৈ গৈও
প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সংবাদ মাধ্যমৰ আগত আজি ব্যক্ত কৰে প্ৰতিবাদী প্ৰবীণা লংমাই লাই। আন এগৰাকী প্ৰতিবাদী ব্যক্ত কৰে যে জংঘলৰ জীৱ-জন্তুৰ জীৱন সুৰক্ষাৰ বাবে চৰকাৰী আইন কানুন আছে, কিন্তু মানুহৰ জীৱনৰহে মূল্য নাই। आदमी के ऊपर में ऐसे कितना फैमिली है हम लोग ट्राइबल को खाली मारने का रहता नहीं, एक तो कुछ खराब काम से मारते हैं। एनिमल कहीं नहीं मारता, अभी एनिमल मारता है गौर होते बस हमें टास्क फोर्स था, स्पेशल टास्क फोर्स था। सलमान खान को हरिना मारा बोल के सलमान खान को अरेस्ट किया, तो आदमी मरने में क्यों नहीं कि हम लोग जानवर से भी बेहतर है नहीं। এয়া কেনেধৰণৰ আইন? উল্লেখ্য যে ভাৰতীয় প্ৰশাসনিক বিষয়া তথা অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব VB প্যাৰেলাল নেতৃত্বত মাইবং কাণ্ডৰ বিচাৰৰ শুনানি ডিষ্ট্ৰিক্ট ডিমাচা ক্লাবত অনুষ্ঠিত হয়। শুনানিত চৰকাৰৰ বিষয়া কৰ্মচাৰী, জনসাধাৰণ আৰু দল সংগঠনে ভাগ লয়। হাফলঙৰ পৰা সুৰজ বৰ্মনৰ ৰিপৰ্ট কাপ নিউজ। বোকাজান CCI কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষক বদলীকৰণক কেন্দ্ৰ কৰি হঠাতে এক উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ। ইফালে CBSE পৰীক্ষালৈ আৰু বেছি দিন নাই ছাত্ৰ-ছাত্ৰীসকলৰ। ইয়াৰ মাজতে এক সময়তে 9 গৰাকী শিক্ষকক বিদ্যালয়ৰ পৰা বদলীকৰণৰ বাবে চৰকাৰী নিৰ্দেশ পত্ৰ আহি পৰাত স্বাভাৱিকতে শিক্ষক ছাত্ৰ অভিভাৱকসকলৰ মাজত এইদৰে অশান্তি তথা হুলস্থলীয়া পৰিৱেশৰ উদ্ভৱ হয়। পৰীক্ষালৈ কম দিন থকাৰ মাজতে শিক্ষকসকলক এনেদৰে বদলীকৰণৰ নিৰ্দেশত স্বাভাৱিকতে সন্তানৰ শিক্ষা ভৱিষ্যতক লৈ চিন্তিত হৈ পৰা অভিভাৱক তথা পিতৃ মাতৃসকল চিন্তিত হৈ পৰীক্ষাৰ শেষতহে বদলি কৰাৰ পক্ষপাত কৰে। আনহাতে বিগত 6 মাহে অনাদায়সমূহ দৰমহা আদায় দিলেহে অন্য বিদ্যালয়লৈ বদলি যাবৰ বাবে সাজু হ'ব পাৰিব বুলি শিক্ষকসকলে মতামত ৰাখে বিদ্যালয়খনৰ অধ্যক্ষৰ আগত। এই কথাক লৈ এক বাদানুবাদলৈ পৰিৱৰ্তিত হোৱাত পিছলৈ পৰিস্থিতি উত্তপ্ত হয়। এই হুলস্থলীয়া শব্দত আৰক্ষী আৰু CRPF বিদ্যালয়লৈ আহি উপনীত হয়। এই হুলস্থলীয়া শব্দত আৰক্ষী আৰু CRPF বিদ্যালয়ত আহি উপনীত হয়। অৱশ্যে পিছলৈ CCI জেনেৰেল মেনেজাৰ আৰু খটখটিৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষৰ মাজত এই লৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বাতৰি লিখালৈকে বৈঠকৰ ফলাফল জানিব পৰা হোৱা নাই। আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ। সমগ্ৰ কাৰ্বি আংলং জিলাৰ লগতে সংগতি ৰাখি হামৰেনগৰৰ অন্তৰ্গত সদাৰপুৰা আৰু উমাহাৰ গাঁৱতো সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতিৰে ৰংকে পূজা অনুষ্ঠিত হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ধাৰ্য কৰা মতে প্ৰত্যেকবাৰৰ দৰে এইবাৰো এই দুয়োখন গাঁৱত উলহ মালহেৰে সম্পন্ন কৰে ৰংকে পূজা। উল্লেখ্য যে উমাহাৰ 40টা পৰিয়ালে মিলি 5 নং আমবিনং সদাৰপুৰা গাঁৱত ৰংকেৰ পূজা সম্পূৰ্ণ ৰীতি-নীতিৰে আৰু উলহ মালহেৰে সমাপন কৰে ৰংকেৰ পূজা। আমবিনং অঞ্চলত হাবেপি আৰু উমাহাত প্ৰত্যেকবাৰে একেলগে মিলিজুলি ৰংকেৰ পূজা সমাপন কৰাৰ লগতে ভোজ ভাত খায়। আনহাতে সদাৰপুৰা গাঁৱত উদযাপিত ৰংকেৰ পূজাত হেমফু মুকৰাং ৰাচিঞ্জাৰ পূজা তথা নৈবদ্য আগবঢ়ায় উমাহা ৰাইজে আৰু লগতে লংৰি মুলিৰ চাৰ্প জেকেমাৰ প্ৰতিও উৎসৰ্গা তথা নৈবদ্য আগবঢ়ায়। ৰংকেৰ পূজা অনুষ্ঠানত প্ৰাক্তন সীমা উন্নয়ন বৰ্ড অধ্যক্ষ দিলীপ হানছে তথা কেইবাগৰাকী বিশিষ্ট ব্যক্তিও উপস্থিত থাকি পবিত্ৰ থান ৰংকেৰ পূজাত আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে ৰংকেৰ পূজাৰ বাবে গৃহ সজাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়া বুলি হামৰেনৰ পৰা আমাৰ কাট নিউজৰ সাংবাদিকে জানিব দিয়ে। আজি প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।